আমেৰিকাৰ প্ৰতিৰক্ষা সচিব পিট হেগছেথৰ পত্নী জেনিফাৰ ৰেছেটছে হোৱাইট হাউচৰ এক নৈশভোজত পিন্ধা গোলাপী ৰঙৰ পোছাকযোৰক লৈ সৃষ্টি হোৱা বিতৰ্কৰ মূল কাৰণ হৈছে ইয়াৰ অতি কম মূল্য। পোছাকযোৰৰ দাম ভাৰতীয় টকাৰ হিচাপত মাত্ৰ 4,000। একাংশৰ দাবী ইয়াৰ লগতে তেওঁ পৰিধান কৰা জোতা আৰু হাতত লোৱা বেগটোও অতি সুলভ মূল্যৰ। আজি বলিউডৰ অভিনেত্ৰী তথা বিৰাট কোহলীৰ পত্নী অনুষ্কা শৰ্মাৰ উপজাতিত সামাজিক মাধ্যমত একাংশ অনুৰাগীয়ে অভিনেত্ৰীগৰাকীক শুভেচ্ছা জনাইছে। দক্ষিণ আফ্ৰিকাৰ কেপটাউনত বলিউডৰ বাদশ্বাহ শ্বাহৰুখ খানৰ সৈতে কিং ছবিখনৰ চিত্ৰগ্ৰহণত ব্যস্ত অভিনেত্ৰী দীপিকা পাডুকন। ছবিখন চলিত বৰ্ষৰ ডিচেম্বৰ মাহত মুক্তি লাভ কৰাৰ সম্ভাৱনা আছে। আজি চিনেমা হলত মুক্তি হ'ল ৰাজা শিৱাজী। ৰিতেশ দেশমুখ, সলমান খান আৰু সঞ্জয় দত্তই অভিনয় কৰিছে এই চিনেমাখনত। আদানী গোটৰ অধ্যক্ষ গৌতম আদানীয়ে পত্নী প্ৰীতি আদানীৰ সৈতে তেওঁলোকৰ 40 বছৰীয়া জয়ন্তী উপলক্ষে কেদাৰনাথ ধামত প্ৰাৰ্থনা কৰা দেখা গৈছে। ভাৰতীয় জনপ্ৰিয় ক্ৰিকেটাৰ বিৰাট কোহলীয়ে প্ৰতিটো পৃষ্ঠপোষকতা কৰা ইনষ্টাগ্ৰাম পোষ্টৰ পৰা 12 কোটি টকা উপাৰ্জন কৰে। ক্ৰিষ্টিয়ানো ৰনাল্ডো আৰু লিঅনেল মেছিৰ পিছত ইনষ্টাগ্ৰামত তৃতীয় সৰ্বাধিক উপাৰ্জনকাৰী চেলিব্ৰিটি হৈছে বিৰাট কোহলী। আজি IPLত সমূহ সমৰত অৱতীৰ্ণ হ'ব ৰাজস্থান বনাম দিল্লী। এই মেচখন ছাৱাই মানসিং ষ্টেডিয়াম জয়পুৰত অনুষ্ঠিত হ'ব। আমেৰিকাত বিশ্বকাপ খেলিব ইৰাণে। ফিফা সভাপতি জিয়ানি ইনফান্টিনোৰ ডাঙৰ ঘোষণা। ভেংকুভাৰত অনুষ্ঠিত ফিফা কংগ্ৰেছত এই মন্তব্য। জনপ্ৰিয় ক্ৰিকেটাৰ হাৰ্দিক পাণ্ডিয়াই মুম্বাইৰ বৰ্লিত 21.45 কোটি টকাৰ এটা বিলাসী ফ্লেট ক্ৰয় কৰা বুলি জানিব পৰা গৈছে। খবৰ অনুসৰি তেওঁ প্ৰেমিকা মাহিকৰ সৈতে তাত জীৱন যাপন কৰিব। আগন্তুক বিশ্বকাপত ফিফাই অভিলেখ সংখ্যক আৰ্থিক পুৰস্কাৰ প্ৰদান কৰিব। অংশগ্ৰহণকাৰী দলসমূহৰ দাবী মানি লৈ বিশ্ব ফুটবল শাসক সংস্থাই এই সিদ্ধান্ত গ্ৰহণ কৰিছে। এইবাৰ বিশ্বকাপ আৰু বেছি দিন চলিব, সেয়ে দেশসমূহে পুৰস্কাৰৰ ধন বৃদ্ধিৰ দাবী জনাইছে।